আজি মই এই দুনিয়াখনৰ সকলোতকৈ পাৱাৰফুল বস্তুৰ কথা ক'ব যাই আছোঁ আৰু যদি তুমি ইয়াক বুজি পোৱা আৰু ইয়াক কেনেকৈ হেণ্ডেল কৰিব লাগে তাক শিকি লোৱা তেন্তে বিশ্বাস কৰা তুমি সকলো কৰিব পাৰিবা যিটো বস্তুৰ প্ৰতি তুমি সপোন দেখি আছা। কিন্তু তোমাক এটা ৰিকুৱেষ্ট, ভিডিঅ'টো সম্পূৰ্ণ চাবা কিয়নো আজিলৈকে ওৱান অফ দ্য বেষ্ট পাৱাৰফুল ভিডিঅ' হৈ আছে য'ত আমি এটা লাইফ চেঞ্জিং লেচন শিকিম। আৰু ভিডিঅ'টো যদি মনৰ পৰা ভাল লাগে তেতিয়াহে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি যাবা। মই যিটো পাৱাৰফুল বস্তুৰ কথা ক'ব যাই আছোঁ সেইটো হ'ল সময়। আজি এইটো ভিডিঅ'ৰ পৰা তুমি পইচাক নহয় সময়ক বেছি গুৰুত্ব দিবা। তুমি জানানে সফল আৰু অসফল মানুহৰ মাজত পাৰ্থক্য কি? সফল মানুহবোৰে জানে যে পইচা আৰু টাইম ক'ত ইনভেষ্ট কৰিব লাগে আৰু অসফল মানুহবোৰে বেয়া সময়ত পইচা আৰু বেয়া কামত সময়টোক ইনভেষ্ট কৰি দিয়ে। পইচাৰ ইনভেষ্টমেণ্টটো বুজি পাওঁ, কিন্তু এই সময়ৰ ইনভেষ্টমেণ্টটো কি তাক জানিবলৈ আমি কিছুমান মহান মানুহৰ বিষয়ে জানিম। উছেইন বল্ট 100 মিটাৰ স্পীড চেম্পিয়ন। তেওঁ লাষ্ট 3টা অলিম্পিকত 115 ছেকেণ্ডৰ কাৰণে দৌৰিছিল। তাৰ কাৰণে তাক $119 বিলিয়ন এটা চেক পাইছিল। অলমষ্ট 1 ছেকেণ্ডৰ কাৰণে $1 বিলিয়ন। ই আচৰিত কথা হয় ন, 1 ছেকেণ্ডত $1 বিলিয়ন। কিন্তু এই 115 ছেকেণ্ডৰ কাৰণেতো 20 বছৰ ধৰি নিজকে ট্ৰেইন কৰিছিল আৰু এতিয়া তাৰ 20 বছৰৰ সময় ইনভেষ্টমেণ্ট। এনেকুৱা আন এটা ষ্টৰী পিকাছোৰ। এদিন তেওঁ এটা হোটেলত বহি আছিল। তাত থকা এজনী ছোৱালীয়ে পিকাছোক তাৰ ছবি আঁকিবলৈ জিদ কৰিলে। তেতিয়া পিকাছোৱে তাত থকা এটা পেপাৰৰ ওপৰত 2 মিনিটত সেই ছোৱালীজনীৰ ছবি আঁকিছিল আৰু তাক ছবিটো দিয়াৰ সময়ত কৈছিল, "দিছ ইজ $1 বিলিয়ন কেচ।" এই ছোৱালীজনী শুনি আচৰিত হৈ গৈছিল আৰু মাৰ্কেটত গৈ যেতিয়া ছোৱালীজনী এনকুৱাৰী কৰি দেখিলে যে সঁচাকৈ এই ছবিটো $1 বিলিয়ন ছবি। তেতিয়া ছোৱালীজনীয়ে পিকাছোক সুধিছিল, "আপুনি 2 মিনিটত $1 বিলিয়ন ছবি এটা কেনেকৈ বনাই দিলে?" তেতিয়া পিকাছোৱে হাঁহি এটা মাৰি কৈছিল, "এই সফলতা পোৱাৰ কাৰণে মই মোৰ লাইফটোক 25 পৰা 30 বছৰ সময় ইনভেষ্টমেণ্ট কৰিছিলোঁ। তাৰ পিছতহে মই এনেকুৱা ছবি বনাব পাৰিছোঁ।" এটোৱে হ'ল সময়ৰ ইনভেষ্টমেণ্ট। সেইকাৰণে তুমি তোমাৰ সময়খিনিক এনেকুৱা জেগাত ইনভেষ্ট কৰা য'ত তোমাক আগলৈ বহুত ভাল ৰিজাল্ট দিয়ে। আজি আমাৰ ওচৰত টাইম আছে, তাক নতুন নতুন স্কিল শিকাৰ কাৰণে, নতুন নতুন বস্তু শিকাৰ কাৰণে সময়টোক ইউজ কৰা। তাৰ ৰিজাল্ট তুমি গোটেই জীৱন পাই থাকিবা। আৰু যদি তুমি এইটো সময়ত বেয়া কামত সময়টোক ৱেষ্ট কৰি দিয়া তেন্তে তুমি গোটেই জীৱন পস্তাব লাগিব। দোস্ত, এই সময়টো বহুত ডাঙৰ বস্তু, কিন্তু এইটো তোমাৰ ওপৰত ডিপেণ্ড কৰে তুমি তোমাৰ সময়টো ক'ত ইনভেষ্ট কৰিবা। আৰু সময়টো এনেকুৱা বস্তু এবাৰ গ'লে কেতিয়াও ঘূৰি নাহে। এই দুনিয়াখনত কোনো ইমান ধনী মানুহ নহয় যে যোৱা দিনবোৰক কিনিব পাৰে আৰু কোনো ইমান দুখীয়া মানুহ নহয় যে অহা দিনবোৰক পৰিৱৰ্তন কৰিব নোৱাৰে। সেইকাৰণে সময় তোমাক সলনি কৰাৰ আগতে সময়টোক তুমিও সলনি কৰি দিয়া। কোনোবা 25 বছৰ বয়সত বিলিয়নিয়াৰ হয় আৰু 50লৈ জীয়াই থাকে, আৰু কোনোবা 50 বছৰ বয়সত বিলিয়নিয়াৰ হয় 90লৈ জীয়াই থাকে, আৰু কোনোবা 50 বছৰ বয়সত ৰিটায়াৰ হৈ যায়, আৰু কোনোবা 70 বছৰ বয়সত নিজৰ কেৰিয়াৰ ষ্টাৰ্ট কৰে। অল দ্য বেষ্ট এণ্ড ইনভেষ্ট ইউৰ টাইম টু ইম্প্ৰুভ ইউৰ চেল্ফ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি যাবা।